Hi guys, welcome to Rima's Garden. একে প্লান্টছবিলাক একে জেগাত থলে খুব বেছি ধুনীয়া দেখি নহয়নে বাৰু আৰু একে প্ৰজাতিৰ প্লান্টছবিলাক ৰাখিবলৈ জাগাৰো প্ৰয়োজন হয় বাৰু বেছিকৈ আৰু মোৰ এইটো কালাথিয়াৰ কৰ্নাৰ হয় আৰু মই কালাথিয়াখিনি একে জেগাতে ৰাখিছোঁ মই কালাথিয়া খুব বেছি ভাল পাওঁ আৰু কালাথিয়া যিহেতু ছাদ থ'ব লাগে সেইটো কাৰণে মই মোৰ আম গছ এজোপা আছে ইয়াত আৰু তাৰ তলতে মই এনেকৈ লাইন কৰি থৈছোঁ যিহেতুকে বাৰিষা কালাথিয়াবোৰ বেছি গ্ৰ' হয় আৰু এতিয়া যিহেতু খৰালি সেইটো কাৰণে পানী স্প্ৰে দি থাকিব লাগে আৰু গাৰ্ডেনাৰসকলে জানেই পানী যদি আমি পাতবোৰতো পৰাকৈ স্প্ৰে কৰোঁ খুব ধুনীয়া হৈ থাকে প্লান্টছখিনি ময়ো এবাৰ পোৱা আৰু কেতিয়াবা যদি শুকাই যায় সন্ধিয়াও স্প্ৰে কৰোঁ আৰু চাংখনৰ ওপৰত মই ডেফিনবেকিয়া কেইটামান আৰু এগ্লনিমা ভেৰাইটি ৰাখিছোঁ লগতে স্নেক প্লান্টৰ ভেৰাইটি কেইটামান আছে মই গোটেইখিনি বেলেগ এদিন দেখুৱাম দীঘলীয়া হৈ যায় ভিডিঅ'টো সেইটো কাৰণে আৰু কালাথিয়াবোৰ এইজোপা অকণমান বেয়াই হৈছে মানে দুপৰীয়া অকণমান গৰম পালে অকণমান পাতটো মানে জাপ খাই যায় আৰু বাকীখিনি ঠিকেই আছে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কালাথিয়াৰ ভেৰাইটি কেইটা কেনেকুৱা লাগিছে জনাব ভাল লাগিলে লাইক কমেণ্ট কৰিব আজিলৈ